মেট্ৰিকৰ অসমীয়া পৰীক্ষাও হ'ল বাতিল। টুইটাৰ যোগে জনালে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। বিজ্ঞানৰ প্ৰশ্নকাকত বাতিল হোৱাৰ বাবে CIDৰ তদন্তত ধৰা পৰা লোহিত খাবলু কেন্দ্ৰৰ ইনচাৰ্জ প্ৰণৱ দত্তক সোধা-পোছা কৰাৰ পাছতেই এই কথা পোহৰলৈ আহিছে যে অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো হৈছে বাতিল, যাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অহাকালি অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষাও বাতিল কৰাৰ সিদ্ধান্ত লৈছে। এটাৰ পাছত এটা ভয়ানক তথ্য ইতিমধ্যে পোহৰলৈ আহিছে। ৰাজ্য শিক্ষা বিভাগ বিপৰ্যয়ৰ মাজত সোমাই পৰিছে। প্ৰথমতে বিজ্ঞান বিষয়ৰ প্ৰশ্নকাকত লিক আৰু এইবাৰ অসমীয়া বিষয়ৰ প্ৰশ্নকাকতো লিক হোৱাৰ কথা পোহৰলৈ আহিছে, যাৰ বাবে অহাকালি অনুষ্ঠিত হ'বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰাৰ সিদ্ধান্ত লৈছে শিক্ষা বিভাগে। এই বিষয়ত আপোনাৰ মতামত কমেণ্ট বক্সত জনাওক। লগতে প্ৰতিদিনে এনেকুৱা নিউজ আপডেট লগতে ইনফৰ্মেটিভ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব।